Hello viewers, welcome to Math Solution in Assamese. আজি আমি আন এটা নতুন ভিডিও লৈ আহিছো। ভিডিওত আমি আলোচনা কৰিম নৱম মান শ্ৰেণীৰ গণিত বিষয়ৰ এক্সাৰসাইজ R1 মানে অনুশীলনী R1 পুনৰ আলোচনা যোনখন চেপ্টাৰ আছে সেইখন চেপ্টাৰৰ অনুশীলনী 1 তো প্ৰথম কোৱেশ্চনলৈ আহিছো। প্ৰথম কোৱেশ্চনটো হ'ল যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিয়াব লাগে। তো মই ইয়াত উলিয়াই দিছো আৰু কেনেকৈ উলিয়াইছো এখিনি কৈ দিম। এটো ৰুটটোৰ আনুমানিক মানটো আছে এটো 1.42 যেটো আমাৰ কি কৈছে 2 দশমিক স্থানলৈ গৈছে, গতিকে এই কাৰণে আমি দশমিকৰ পিছত দুটা স্থানলৈকে উলাইছো। তো তে কেনেকৈ উলাইছো কি কৰিছো এটো আমি কৈ আছো। এতিয়া চাওক ইয়াত আছে আমাৰ ৰুটটো, তো ৰুটটোৰ মানটো আমাৰ উলিয়াব লাগে। এইটো ৰুটটোৰ মান উলিয়াব লাগে। তো আমি ৰুটটোৰ মান কেনেকৈ উলিয়াম এটো দিছো, এটো বহাইছো, টু বহাই পিনে যেহেতু আমাৰ এইটো আমাৰ উলাইছো হৰণ পদ্ধতিৰে, যেহেতু আমাৰ দশমিকৰ পিছত দুটা স্থান উলিয়াব দিছে, গতিকে এই কাৰণে আমি এটা জোড়া শূন্য দুটা জোড়া শূন্য বহাইছো। এই জোড়া শূন্য বহাইছো তাৰ কাৰণটো হ'ল যেটো আমাৰ দশমিকৰ পিছত দুটা স্থানলৈ উলিয়াব লাগে। গতিকে তাৰ প্ৰথম কামটো হ'ল যে আমাৰ আমি কি কৰিম এই যোনটো 2 আছে, এই 2টোক আমি এনেকুৱা এটা সংখ্যা ইয়াত ধৰি লওক 2 আছে, এটা নিয়মটো শিকাই দিছো। ইয়াত 2 আছে, 2 থাকক, কিন্তু ইয়াত এনেকুৱা এটা সংখ্যা থাকিব। তো এইটো সংখ্যাৰে হৰণ কৰিলে যাতে এনেকে যাতে কি হয় যে 1 পূৰণ 1 কিমান হয় 1, 2 পূৰণ 2 কিমান হয় 2, 4 হৈ যায়। তো ইয়াত যদি মই 1 দিছো তে 1 দি পেলাই 1 2 কেইবাৰ যাব একবাৰ, কাৰণ এই দুটা আকৌ পূৰণ কৰিলে কিমান হ'ব 1 গুণ কিমান হয়। আগৰ যিবিলাক হৰণ কৰোঁ আমি সেনেকৈ হৰণ কৰিব লাগিব, হৰণটো এনেকৈ হ'ব। তো 1 দি 2 কেইবাৰ যাব একবাৰ, 1 গুণ কিমান 1। এতিয়া 2 ৰ পৰা 1 আমি কি কৰিছো, এইটো 2 ৰ পৰা 1 আমি কি কৰিছো বিয়োগ কৰি পেলাই কিমান হ'ল এফালে 1 আহিলে এতিয়া দুটা শূন্য আছিল, আমি দুটা শূন্য নমাই আহিছো। ইয়াত যেহেতু দশমিক আছিল ইয়াত দশমিক দিছো। আৰু এটা বস্তু আমাৰ মেইন বস্তুটো আছিল 2, তো 2 ইয়াত দশমিক দি পেলাই যদি আমি ইয়াত শূন্য যিমানে নবহাও আমাৰ তাৰ সেই শূন্যখিনিৰ আমাৰ কোনো মান নাথাকে। তো তাৰ পিছত কামখিনি হ'ল ইয়াত যোনটো আগতে 1 বহাইছিলো, এই 1টো লগতে সেম তলত কি হ'ব প্লাস হ'ব। এইটো 1 প্লাস কৰিলে আমাৰ কি হ'ব 2 হৈ যাব। 1 প্লাস কৰিলে এইটো যোনটো 2 আছে এইটো 2 বহাইছো। এতিয়া কি কৰিম, এতিয়া এই 2ৰ লগত এনেকুৱা এটা সংখ্যা বহাম যোনটো কি কৰিম ইয়াতো বহাব লাগিব, এই 2ৰ লগতো বহাব লাগিব, আকৌ এই ইয়াতো বহাব লাগিব। মানে এই ইয়াত 24 বহাইছো, 24 কিয় বহাইছো 24ৰ লগত যদি 4 পূৰণ কৰো কি হয়, এটা 24ৰ লগত 4 পূৰণ কৰিলে আমাৰ কি হয়, এইটো পূৰণ কৰি দেখুৱাই দিছো 96 হয়। যোনটো সংখ্যা আমাৰ কি হয় 100তকৈ সৰু। আৰু যদি 24ৰ লগত মানে ইয়াত যদি 25 5 বাৰ কৰো তে কিমান হ'ব 125 হৈ যাব। 23 যদি 3 বাৰ কৰো তেতিয়া আৰু কমি যাব, সেইকাৰণে 24 বাৰ গ'ল। এতিয়া 24 4 গুণ 96, এতিয়া 100ৰ পৰা 96 মাইনাস কৰিছো, কৰি পেলাই কিমান হ'ল 4। এই শূন্যৰ জোড়াটো ইয়াত নমাই আনিছো, কিমান হ'ল 400। এতিয়া এই 24 আছিল, এতিয়া এইটো যোনটো এককৰ ঘৰত 4 আমি লৈছিলো, এই 4টো আকৌ 4 ডাবল হৈ যাব, এতিয়া প্লাস হৈ যাব। এই 4 আকৌ 4 ডাবল হ'ব, তো 4 আমাৰ কিমান হ'ল 8 এফালে কিমান আছে 2 তোমাৰ 28। তো 28ৰ পিছত আমাৰ কি হ'ল, এতিয়া আমি 28 দি পেলাই আকৌ এইটো হৰণ কৰিম, এইটো হৰণ কৰিলে এতিয়া চাওক 28 মানে 28 তত আছে। ইয়াত যে আমি এইখিনি যোনখিনি জেগা আছে আমাৰ মানে 28ৰ এফালে ইয়াত যোনটো বহাম আমাৰ ইয়াতো সেইটো বহাব লাগিব। তো 28ৰ 1 দি পূৰণ কৰিলে আমাৰ কি হ'ব, এইটো চাওক 21 দি পেলাই এই যদি আমি পূৰণ কৰোঁ এইটো আমাৰ এই পূৰণ ফলটো কিমান হ'ব 281 হ'ব, 281 মানে 281। তো যদি 2 গুণ কৰি দিওঁ আমাৰ কি হৈ যাব বেছি হৈ যাব, গতিকে একবাৰে যাব, একবাৰ গ'লে আমাৰ এইফালে কিমান বাৰ গ'ল একবাৰে গ'ল। এতিয়া আমাৰ ইয়াৰ পৰা বিয়োগ কৰিলে কিমান আহিব 119।
তো ইয়াৰ পিছত যদি আমি আকৌ কৰিব যাওঁ এইটো 1 আছিলে 1ৰ লগত এই ডাবল কৰি এনেকৈ 282 যদি আমাৰ দশমিকৰ পিছত আৰু বেছিকৈ উলিয়াব দিয়ে আমি সেনেকৈ ওলাই ল'ম যিহেতু বেছিকৈ উলিয়াব দিয়া নাই দুটা স্থানলৈ ওলাব দিছে সেইকাৰণে আমি দুটা স্থানলৈ ওলাইছোঁ গতিকে আমাৰ উত্তৰটো ওলাই গ'ল তো বুজি পাইছে নিশ্চয় যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব মই বুজাই দিম এতিয়া 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যন আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় তো আমি পৰিমেয় আৰু অপৰিমেয় সংখ্যাখিনি নিশ্চয় জানিছোঁ আৰু যদি কোনোবাই নাজানে মোৰ ভিডিঅ'বোৰত চাই ল'ব তাত পৰিমেয় আৰু অপৰিমেয় আলোচনা কৰা হৈ আছে তো আমি অপৰিমেয় সংখ্যা কোনটো জানো এইটো এটা অপৰিমেয় সংখ্যা এইটো এটা অপৰিমেয় তো √3 ল'ব পাৰে √2 ল'ব পাৰে √5 ল'ব পাৰে তো অপৰিমেয় সংখ্যা ল'লে হ'ল তো এইটো এটা ঋণাত্মক অপৰিমেয় এইটো এটা কি হ'ল ধনাত্মক অপৰিমেয় এতিয়া যদি চাওক আমাৰ কি কৈছে প্ৰথমতে যোগ কৰিব লাগে এইটো √3 আৰু √3 এটা মাইনাছত এটা প্লাছত দুটা যোগ কৰিলে আমাৰ কি হ'ব মাইনাছ প্লাছ আমাৰ 0 আহিব কাৰণ -3 যদি +3 লগা -3 যদি কি হয় +3 হয় মানে 3 3 কেনচেল হৈ যাব আমাৰ কি হ'ব 0 হ'ব তো গতিকে এইটো 0 হৈ গ'ল তো তাৰপিছত আহিলে এইটো -3 আৰু √3 পূৰণ এইটো পূৰণ কৰিলে কি হ'ব এইটো পূৰণ কৰিলে ইয়াত চোৱা এইটো এটা নিয়ম আছে যদি √a ইনটু √a মানে তাৰ ভিতৰৰ পাৰ্টটো কি হয় সেম হয় গতিকে আমি এইটো কেনেকৈ লিখিব পাৰোঁ √, এই ভিতৰখিনি পূৰণ কৰি দিব পাৰোঁ গতিকে এনেকৈ হ'ব পাৰে বা এই বেলেগ হ'লেও এইটো বস্তু হৈ যায় তো এইখিনি বস্তু আছে কি এইটো মাইনাছটো এক্সট্ৰা থাকিব তো √, এই 3 3 পূৰণ কৰি 9 হ'ল 9ৰ বৰ্গমূল কিমান 3 -3 তাৰ মানে আমাৰ কুৱেশ্যনটো কৈছিলে কি পূৰণফলটো পৰিমেয় হ'ব আৰু যোগফলটো পৰিমেয় হ'ব তো আমি পাইছোঁ এই শূন্যটো এটা পৰিমেয় এই -3টো এটা কি পৰিমেয় তো এইটো অংক হৈ গ'ল এতিয়া নেক্সট তো নেক্সট 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনত আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ উলিয়াব লাগে তো অখণ্ড সংখ্যা বা স্বাভাৱিক সংখ্যা এইখিনি সংখ্যা যিখিনি বুজি নাপায় এইখিনি মোৰ বেলেগ ভিডিঅ'খিনি চালে বুজি পাই যাব তো এতিয়া চাওক সংখ্যা ৰেখা আমি প্ৰথমতে কি কৰিব লাগে এনেকৈ এডাল আঁচ টানিব লাগে এইটো আঁচটো আমি এনেকৈ টানিব পাৰোঁ চিধাকৈ এইটো আঁচ টানি পিনে তো তাৰপিছত কি কৰিম এনেকৈ আঁচ এডাল টানি পেলাই ইয়াত এটা প্ৰথমতে মূল এটা বিন্দু ল'ব লাগে মূল বিন্দুটো এটা 0 হ'ব তো ইয়াত বহাইছোঁ 0 এইটো 0 দিছোঁ এতিয়া এইফালে কি হ'ব আমাৰ সোঁফাল সেইফালে ধনাত্মক সংখ্যা এবাৰ বাওঁফালে কি হ'ল ঋণাত্মক সংখ্যা তো আমাৰ কি কৈছে -5 আৰু 5 গতিকে এইটো 5 আছে আৰু এফালে আছে -5 তো এই দুটাৰ মাজত আমাৰ কি আছে -4 -3 -2 -1 0 1 4 3 1 2 3 4 এইখিনি সংখ্যা আমাৰ আছে গতিকে এনেকৈ লিখিছোঁ 4 3 2 0 -1 -2 -3 -4 এইখিনি হ'ল -5 আৰু 5ৰ মাজৰ -5 আৰু 5ৰ মাজৰ সংখ্যাখিনি তো নেক্সট আহিছোঁ পিছৰ কুৱেশ্যনটোলৈ পিছৰ কুৱেশ্যনটোত আছে সূচক বিধি a⁴m হৰণ a⁴n ইকুৱেল a⁴m - n ত m ইকুৱেল n লৈ প্ৰমাণ কৰা যে a not equal 1 তাৰ মানে এইটো এটা সূত্ৰ এটা আমাৰ সূচকৰ বিধিৰ সূত্ৰ হয় এই সূত্ৰ মানে কি যে কৈ দিছে সূত্ৰটো দি দিছে কুৱেশ্যনত তো m ইকুৱেল n মানে এনেকুৱা আছে 2 ইকুৱেল কিমান আছে 2 মানে এইটো 2ৰ এইটো 2 এইটো 2 মানে কি এইটো 2 তাৰ মানে দুটা বস্তু কি আছে সেম আছে এমৰ ঠাইত n লিখিব পাৰোঁ এনৰ ঠাইত কি লিখিব পাৰিম n লিখিব পাৰিম মানে এমৰ যোনটো মান হ'ব এনৰ মানটোৰ লগত সেম আছে তো প্ৰথমতে আমি কি কৰিম দিয়া আছে আমাৰ কি আছে এইখিনি দিয়া আছে তো লিখিছোঁ লিখি পেলাই তো এইটো হৰণ আমি কেনেকৈ কৰিব পাৰোঁ আমি আগতে পাইছোঁ এনে 5 হৰণ যদি আমাৰ 3 থাকে আমি কেনেকৈ লিখোঁ আমি এনেকৈ লিখিব পাৰোঁ তো সেইটো বস্তু এনেকৈ লিখিছোঁ এইটো এনেকৈ লিখিলে আৰু এইটো বস্তু এইটো যেনেকৈ আছে সেনেকৈ ৰাখিছোঁ
তো তাৰপিছত হ'ব এইটো যোনটো পাৰ্ট আছিলে আমি পাইছিলোঁ কি এইটো যোনটো পাৰ্ট আছে আমি কুৱেশ্যনত পাইছিলোঁ m ইকুৱেল কিমান পাইছিলোঁ n পাইছিলোঁ m ইকুৱেল n পাইছিলোঁ গতিকে এইটো ওপৰৰ m ঠাইত n লিখিছোঁ তলৰ m ঠাইত কি লিখিছোঁ n টো n আছে গতিকে এইটো কাটাকাটি কৰিছোঁ এইটো কাটাকাটি কৰিছোঁ আমাৰ কিমান হ'ল 1 ওলাল আৰু এইফালে কি আছিলে m ঠাইত n লিখিছোঁ যিহেতু আমি জানো কি কুৱেশ্যনত দিয়া আছে আমাৰ কি m ইকুৱেল কি দি আছে n গতিকে এই m ঠাইত n লিখিছোঁ তো n - 1 n মানে সেম বস্তুৰ পৰা যে সেম -1 পৰা 1 মাইনাছ কৰিলে আমাৰ 0 হয় গতিকে আমি সেনেকৈ পেলাই ইয়াত কি পাইছোঁ 0 পাইছোঁ তো 1 ইকুৱেল কিমান হ'ল এইটো কাটাকাটি কৰি পেলাই আমাৰ এইটো কাটাকাটি পৰা 1 আৰু এইটো ওপৰত 0 আহিল তাৰ মানে এইটো যদি এফালে লৈ আহোঁ এইটো এফালে মানে আমাৰ এইখিনি প্ৰমাণ কৰিব দিছিলে গতিকে এইটো প্ৰুফ হৈ গ'ল তো যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ